ওয়েলকাম বেক টু জিংটুছ ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ গাইজ। আপোনালোকে 1K কমপ্লিট কৰি দিলে সেইবাবে ধন্যবাদ। মই 1K খানা মই বন্ধুবৰ্গক দিছোঁ, মানে যোনকেইটা মোৰ মানে লগে ভাগে পূৰা লাগি আছে, মোৰ লগত জড়িত, মানে মোৰ মেম্বাৰশ্বিপৰ লগত জড়িত, তেওঁলোকক মই মজাকৈ এটা সাধাৰণ একদম নৰ্মেল পাৰ্টি দিছোঁ গাইজ। কাৰণ কিয় মানিটো অলপ কম না, বৰ্তমান সোমোৱা নাই মানিটো সোমাব, সেইকাৰণে মানে এতিয়া মানে এনেই কি অলপকৈ দি থৈ দিছোঁ। তো দিম পাৰ্টি, সকলোকে দিম, মানে যোনে আমাৰ ঘৰত তাকে পাৰ্টি দিম, কিন্তু এতিয়া নহয় গাইজ। কিবা কৰি অলপ লাগে আৰু মোটামুটি আৰু বেছি নালাগে, 2000 ঘণ্টামান লাগে, হ'লে মই গোটাইখিনিকে মানে যোন আহে চবকে পাৰ্টি দিম গাইজ। আৰু সেইকাৰণে মই আজি টপিকটো অলপ বেলেগ ধৰণৰ মই ক'বলৈ খুজিছোঁ, আপোনালোকে চাই থাকক টপিকটো কি। তো গাইজ 1K পাৰ্টি নিদিয়াৰ কাৰণে হয়তো বহুতেই ভাবিব পাৰে কি মানে দুটামানক দিছে পাৰ্টি, দুটামানক কিয় দিয়া নাই। মানে আপোনালোকক কৈছোঁ, মই মোৰ লগত যোনকেইটা লাগিছে সিহঁতক দিছোঁ, আৰু যোন আহে মানে যোন আৰু মোৰ লগত জড়িত মোক চিনি পায় সিহঁতকো দিম। মানে ৱাটচ টাইমটো কমপ্লিট হ'লে মই দিম গাইজ। তো কেক এটাও কাটিম বুলি ভাবিছোঁ 1K ৱাটচ টাইমটো ধৰি পিছত। তো আপোনালোকে ৱেইট কৰি থাকক আৰু ছাপোৰ্ট কৰি যাওক, মৰম দি যাওক, আৰু এনেকৈ তো কিবা এটা কৰিম গাইজ। তো গাইজ এতিয়াও আমি মেইন টপিকটোৰ কাৰণে, মানে মেইন টপিকটো মানে হৈছে সদায় মানে এইফালে বনালেও কি ভিডিঅ' পেপাৰ লিক ভিডিঅ', এফালে বনালেও পেপাৰ লিকৰে ভিডিঅ', মানে কি হৈ আছে এইগিলা বুজি পোৱা নাই। আজি বোলে ইটো লিক, কালি বোলে সিটো লিক, কি মানে এইবোৰ কি কওঁ, মানে অসমৰ চলিগাৰ ভৱিষ্যত গেছি আৰু গোল্লাই নাংকে ৰন্ধে পঢ়বে নাংকে হ'ব কি গাইজ। এনেকুৱা হৈ থাকিলে এখন নহয়, দুখন নহয়, তিনিখনকৈ পেপাৰ লিক, এইটোতো ধেমালি সৰু কথা নহয়। কি হ'ব আৰু তাৰমানে ইটোত মালেই নাই, যোনে পেপাৰ লিক কৰিছে তাৰ ইটোত মাল নাই গাইজ। কাৰণ কিয় মানে পেপাৰ লিক কৰি সি কি পালা, 2 পইচা পালা, কিন্তু তাৰ কাৰণে গোটাই ভৱিষ্যত, মানে অসমৰ গোটাইখিনি ল'ৰা ছোৱালীৰ ভৱিষ্যত গোল্লাই গৈছে। তাক গাইজ বান্ধি আপোনালোকে পূৰা পাব্লিক ধুলাই দিব লাগে, মোৰ মতে কৈছোঁ গাইজ। চৰকাৰে মানে কৰি কি আছে বুজি পোৱা নাই। সিহঁতৰ কি মানে কি ক'ম আৰু, মানে পেপাৰখন লিক হ'বা কেনেকৈ পায় সেইটো বুজি নাপাওঁ। মানে ইমান হয়তো বহুত প্ৰটেকশ্যনত ৰাখিব লাগে না বস্তুগিলা, আৰু যাকে তাকে মানে বিশ্বাস কৰি মানে কি ক'ব। আৰু আজিকালি মানে যাক বিশ্বাস কৰে মানে সি লাষ্টত শত্ৰুৱে হ'ল লাগে, সেনেকুৱা কথা আছে। এতিয়া ধৰক আজি এখন পেপাৰ লিক হৈছে, মানব পাৰি বোলে হয় দে এখন পেপাৰ লিক হৈছে, 3খন পেপাৰ লিক হয়, 3খন লিক হয় নেকি মান। আৰু মই HLC কেণ্ডিডেট কৈছোঁ, তাৰমানে পঢ়িব নালাগে দে বহাত কি পাইছে। আজি এফালে শুন্দাব পেপাৰ লিক, কালি এফালে শুন্দাব পেপাৰ লিক, তাৰমানে মাথাত এটা শুন্দাব এটা শুন্দাব, কেনেকৈ পঢ়বি নালাগে পঢ়িব তেন্তে। আমাৰ তাত আমাৰ ঘৰ বনাই আছে, অলপ মাটি কৰি দিবি, মাটি কাটি কিনে সন্ধিয়া যি 2-1 পইচা পাবি, বজাৰত যাই উৰি থৈ আহিবি, সেই এনজয় কৰ। এনেকৈ ক'ব লাগিব গাইছ, উপায় নাই। ইমান যদি পেপাৰে লিক হৈ থাকে কি ক'ব আৰু কৰি কি আছে মানুহখিনি, তাৰমানে কৰি কি আছে। আজি এখন পেপাৰ লিক, কালি এখন পেপাৰ লিক, আমাৰতো গেছি কৰোণাকে, সেইটো বাৰু ধৰিব পাৰি, সেইটো আৰু বুজি পায় মানুহে, বুজি পাইছে এইটো বোলে এটা ভাইৰাছ আহিছে, এইটো আহি গৈছে, এইটো হ'বই। এইবাৰ কি হৈছে এই ৰোজ ভিডিঅ'। আৰু গাইজ শুনি আছোঁ যে মানে চবেই কৈ আছে মানে যে আৰু মেট্ৰিক পৰীক্ষা নহ'বই। আৰে মেট্ৰিক পৰীক্ষাটো আৰু নহ'বই, ইটো বছৰটো ভালকৈ হ'বা দি ভাইহাত, ইটো বছৰটো ভালকৈ কিবা কৰি হৈ যাবা দিনা, চলিকেইটা অলপ শান্তিমতে দিবে দি, তাৰমানে শান্তি নেদে ষ্টুডেণ্টকেইটাক। চব প্ৰেছাৰ তাৰমানে ষ্টুডেণ্টৰ ওপৰতে পৰে, কৰোণা আহিব ষ্টুডেণ্টগিলাকৰ ওপৰত প্ৰেছাৰ, আৰু বোলে আজি পেপাৰ লিক হ'ব, ষ্টুডেণ্টৰ ওপৰতে প্ৰেছাৰটো পৰিবই, এইটো অভিয়াছলি পৰিবই। তাৰমানে ইটো হ'ব সিটো হ'ব, চব তাৰমানে ষ্টুডেণ্টখিনি মৰাৰ মাজতে কিয়, তাৰমানে এইটো হা। শাবাছ বেটা গাইছ বুজি পালোঁ বাকীখন পেপাৰ লিক হ'ল, কিন্তু আমাৰ অসমীয়াখন কিয় লিক হ'ব লাগে, হ'বা কিয় লাগে অসমীয়াখন লিক। এখন পেপাৰ লিক হোৱাটো মানব পাৰি, দুখনটো অলপ মানে হজম কৰিব পাৰি, দুখন হৈছে, কিন্তু আমাৰ লাষ্ট টাইমত অসমীয়াখন কিয় হ'ব লাগে লিক, হ'বা কিয় লাগে। এবাৰ পৰীক্ষা নিবি দেই, পৰীক্ষা নিবি হা। তো গাইছ খঙতে মোবাইলে তুলি দিছোঁ, মোৰ ইমানেই গাত লাগছি, মোবাইলে তুলি দিছোঁ, উপায় নাই কি কৰিব। আমাৰ কৈছোঁ কি আমাৰ ছাত্ৰখিনিৰে মৰাণ হয় লাষ্টত যাই থৈ, মানে উপায় নাই। কিছুমানে কৰিব দুৰ্নীতি, আমাৰ ছাত্ৰখিনিৰ মৰাণ হ'ব, এইটোতো যুক্তিৰ কথা নহয়। মানে মেট্ৰিকটো উঠাই দিছে ভালে হৈছে, দিয়ক আৰু উঠাই দিয়ক এইগিলা বস্তু নালাগে আৰু মানে লাভ কি, যদি পেপাৰে লিক হয় মেট্ৰিক থাকি কি লাভ। সেইকাৰণে গাইছ মোবাইলটো দলি দিওঁ মই কিবা সময়ত কেতিয়াবা। আৰু গাইছ এতিয়া আমাক এটা সিদ্ধান্ত লাগে, সেইটো সিদ্ধান্ত সকলোকে লাগে নে কমেণ্টত জনাব, যে মেট্ৰিক হ'ব নে নহয়, মানে এই বাকীখন ছাবজেক্ট হ'ব নে নহয়, সেইটো লাগে এতিয়া আমাক। নহ'লে ছোৱালীগিলাৰ মনত
কোনদিনা পৰীক্ষা আজি আপোনালোকে যদি বিশ্বাস কৰে আজি মোক মেট্ৰিক পৰীক্ষাৰ কেন্দ্ৰীয়তাই সুধিছে যে দাদা মানে মোৰ ৰেজিষ্টাৰ হয় মানে ঘৰৰ ওচৰতে মানে সুধিছে দাদা মেট্ৰিক পৰীক্ষাৰ মানে কিবা ন'টিছ পাইছেনে এনে কিবা গম পাইছেনে নিউজত মানে কোনদিনা আৰু হ'ব ভাবকচোন পৰীক্ষাটো ৰেগুলাৰ চলি যায় মানে গোটেইখিনি মানে চব যোনে মেট্ৰিক কেন্দ্ৰীয় যিখিনিতো গমেই পায় না বোলে আজি অমুক আছে কালি ভহুক আছে মানে সেনেকুৱাকৈ গমেই পায় সুধিব লগা কিয় হ'ল তাৰ মেইন কাৰণ গম পাইছে পেপাৰ লিক উপায় নাই গাইছ চলিগিলাকৰ মাথাত মানে কিবা হৈ গৈছে মানে এইগিলা কথা শুনি আগতে মই এটা ভিডিঅ' বনাইছিলোঁ সেই পেপাৰ লিক হোৱা আকৌ কিয় হ'ল লিক কাৰণটো কি ক'ম গাইছ দে তো গাইছ মই যি ক'লোঁ তো লাষ্টত মই এটাই কথা ক'ম যে যি নহওক পৰীক্ষা পেপাৰ লিক হওক কিবা হওক হৈ থাকক তোমালোকে আগৰ ভিডিঅ'টো কৈছোঁ মাথাত অলপো প্ৰেছাৰ নেপেলাবা বোলে কালি পৰীক্ষা আছে কালি দি দিম এনেকুৱা হৈ যাব লাগে মানে মানুহ কালি পৰীক্ষা আছে কালি মানে তুমি সাজু হৈ থাকিবা কালি পৰীক্ষা দি দিম এনেকুৱা ছিষ্টেম মানে তোমালোকে পূৰা ভালদৰে পঢ়া বাকী ছাবজেক্টকেইটা হয় নহয় ভাবিব নালাগে পূৰা পঢ়ি যাবা চিৰিয়েলি আৰু পূৰা ভালকৈ দি যোৱা তো মই সকলোকে কৈছোঁ পৰীক্ষাটো সকলোৱে যাতে ভালকৈ দিয়ে তো মই তাৰে কামনা কৰিছোঁ সকলোকে আৰু বেলেগ কথা ভাবি নাথাকিব দেই মানে দুষ্ট চক্ৰই কিবা কৰি থাকিব পাৰে মানে ইটো সিটো মাথাত মানে আনি দিব তোমালোকৰ মানে সেইবোৰ ভাবি নাথাকিবা পেপাৰ লিক হৈছে হ'বলৈ দিয়া বাদ দিয়া এইবোৰ পেপাৰ লিক হৈ তুমি সেইটো কথা বাৰে বাৰে মাথাত আনি নাথাকিবা পঢ়ি থাকা যোনটো ছাবজেক্ট তোমাৰ আছে যোনটো ছাবজেক্ট যোনকেইটা যোৱা নাই সেইকেইটা পূৰা ভালদৰে পঢ়া বাকী যি হয় দেখা যাব তো আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ তো এইখিনিয়ে মই মোৰ ক'ব লগাখিনি ক'লোঁ যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব তো গাইছ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব গাইছ তেতিয়ালৈ বাই বাই জয় অসম তো শেষত 1K ছাবস্ক্ৰাইবাৰৰ কাৰণে মোৰ মনৰ পৰা হৃদয়ৰ পৰা আৰু অন্তৰৰ পৰা একে কথা দিছোঁ মানে থেংক ইউ তো বাই বাই कदम मिलाए जा गगन गगन झुकाए जा रख हौसला कर फैसला तुझे वक्त बदलना है डरना तो बंदया